নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ চেনেল লা ৰিয়েল ৰিউৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি যে দিছিলোঁ জোৰোণৰ ভিডিঅ'টো বাইদেউৰ ননন্দজনীৰ, আজি বিয়া। তাকে বাইদেউহঁতে ৰাতিপুৱা পানী তুলিবলৈ গৈছে। পানী তোলা মানুহে নাই, কাৰণ বহুত সোনকালে গৈছে, তাৰ কাৰণে সকলোৱে আজৰি হোৱা নাই। আৰু এইপিনে পানী তুলি আহিও পালে। গামছা নিয়ে নাছিলি এটা কথা সদায় ক'ব লাগে নহয় দৌৰা-দৌৰিকে গৈছোঁ। এটা ঠাণ্ডা ক'ত কি কৰিম? পেহী প্ৰথম এইটা কালি খবা নালগে এইপিনৰ নিয়মবিলাক অকণমান বেলেগ পালোঁ মই। আমাৰ পিনে এনেকুৱা নিয়ম নকৰে, সেইকাৰণে চাই আছোঁ। আৰু আপোনালোকৰ পিনে এনেকুৱা নিয়ম কৰে নে নকৰে জনাবচোন। আৰু কইনাজনীক চাওকচোন, ইমান সৰু যেন লাগিছে, টিকলু মিনটি। আৰু দেখিতো এনেকুৱা লাগিছে তোলনি বিয়াৰ কাৰণে মানে কি নিয়ম কৰি আছে, কিন্তু নহয়, বিয়াৰ কাৰণে ইমান সৰু যেন লাগিছে। এই ভৰি মোচাখন টানি আনি এটা পাৰি দি মাথা দিয়ে মাথাটা চুচিখিনি পোন গৈ লয় বাকীটো এই চুলিখিনি পোন গৈ লচোন তই আগতে মাথাটা চুচি দিয়া তাই মাই ধৰি থাকতে নামল পাল আমি না গলি তিনটা হলি হবে ধরাসন মোক দিয়া কানত লাগে আই ভরি হাতে দিয়া দুবার তাই দিমান ভরি ভাই মামি লাগে দিলা যা যা লেব তুই আরে বাটি তাই এই সেখানত পানি হেনি পড়লো করব আরেক বাটি কমল মাতি আছে ফোন কৰি আছে মোক ভালকে আৰু এইপিনে আমাৰ বাইদেৱে মেকআপ কৰিবলৈ ৰেডি হৈছে। মেকআপৰ পিছৰ লুকটো দেখাবলৈ পাহৰি গ'লোঁ মই। আৰু এইপিনে আমিও ৰেডি হৈ ভৱনলৈ আহিলোঁ। ভৱনতে বিয়াখন মানে কি আয়োজন কৰিছে। আৰু এয়া কইনা, কি ধুনীয়া লাগিছে, মৰম লগা একেবাৰে কইনাজনী। আৰু দুপৰীয়া ভিডিঅ' বনাবলৈ পাহৰি থাকিলোঁ। এয়া একেবাৰে ৰাতি ভাত খোৱাৰ টাইমৰে ভিডিঅ' এইটো। আৰু এইখিনি ঠাইতে বিয়া হ'ব তেওঁলোকৰ। দৰা ঘৰৰ মানুহ আহি পালে, তেওঁলোকক আদৰিব সকলো ৰেডি হৈছে। পামতো হয় না, আগৰ বছৰ দৰা পাতি হ'ব পাম। আৰু আমাৰ দাদা ভাইটি সকলো আহি পাইছে। আমি একেলগে এনেকৈ আলোচনাত বহিছোঁ। মোৰো লগ নাই, তাৰ কাৰণে ইহঁতৰ লগতে বহি আড্ডা মাৰি আছোঁ। ৰাতি 12 বাজি যোৱাৰ পিছত টোপনি লাগিছিল, তাৰ কাৰণে কফিয়ে খালোঁ। চাহৰ আয়োজন নাই, কি কৰিব, উপায় নাই, কফিকে খাই দিলোঁ টোপনি ভাঙিবলৈ। ভিডিঅ'বিলাক ইমান ভালদৰে কৰিব নোৱাৰিলোঁ, কাৰণ নতুনকৈ গৈছোঁতো, ইমান ভাল নালাগে ভিডিঅ' কৰি থাকিবলৈ। বিয়া সম্পূৰ্ণ হ'ল আৰু এতিয়া ঘৰত আহি এওঁলোকে কিবা কিবি নিয়ম আছে, তাকে কৰিব।
ভারত লাগবো চাবি নাই এবার তুমি বিছানা আৰু এইখিনি সময় বহুত কষ্টকৰ পৰিয়ালৰ মানুহখিনিহে বুজি পায় কেনেকুৱা লাগে এইখিনি সময়ত সৰুৰ পৰা ডাঙৰ দীঘল হোৱা ঘৰখন কেনেকৈ এৰি যাব পাৰি তাকে ভাবিলে গাৰ নোম শিয়ৰি উঠে মোৰ কইনা গ'ল আৰু এতিয়া আমি সকলোৱে অকণমান টাইম শুই ৰাতিপুৱালৈ ঘৰত যাব লাগিব আৰু এতিয়া ৰাতিপুৱা আমি ঘৰলৈ বুলি ওলালোঁ সকলোৱে বই এখানে একলা এসেছিল খাবার মানা তাই যদি না তো ঠিক আছে বই আরাম করতে আৰু আমাৰ এই দুজন ভাইটিক চাওকচোন টোপনিত একেবাৰে লাল কাল হৈ গৈছে মুখ মেলি দিছে সিহঁতে ইমান টোপনি গৈছে বাছখনত গোটেই বাছখনত টোপনি মাৰিছে আহি পোৱাৰ পিছত মাতি উঠাব লগা হৈছে সিহঁতক আজিৰ ভিডিঅ'টি ইমানে আছিল ভিডিঅ'টি চাই কেনেকুৱা পাইছে নিশ্চয় জনাব আৰু ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ বাই বাই